নমস্কাৰ। পোনপ্ৰথমে ৰত্নগিৰি জ্যোতিক অধ্যাত্ম কেন্দ্ৰৰ পৰা আপোনালোক সকলোকে সুপ্ৰভাত জনালোঁ। আজি ভাস্কৰাব্দ 1427, শকাব্দ 1942, খ্ৰীষ্টাব্দ 2020 চনৰ ভাদ মাহৰ 22 তাৰিখ, ইংৰাজী 8 ছেপ্টেম্বৰ মঙলবাৰ। এতিয়া প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশিৰ জাতক জাতিকাসকললৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ বুলি পৰিগণিত হৈছে। তেওঁলোকৰ পাৰিবাৰিক শান্তি থাকিব আৰু বিবাদ নিষ্পত্তি হ'ব আৰু ঘৰুৱা সুখ লাভ কৰিব। বিদ্যাৰ্থীসকলৰ শুভ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বিশেষকৈ ব্যৱসায়ীসকলৰ শুভ। আৰ্থিক উন্নতিৰ যোগ দেখা যায় আৰু নতুন খবৰে তেওঁলোকক আনন্দিত কৰি ৰাখিব। বিশেষকৈ ক্ৰীড়াৰ লগত জড়িত হৈ থকা খেলুৱৈসকল বা ক্ৰীড়াৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ আজি সুনাম অৰ্জনৰ দিন। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ বুলি পৰিগণিত হৈছে। বিশেষকৈ তেওঁলোকে সামাজিক দিশত জড়িত হৈ থকা ব্যক্তিসকলৰ আজিৰ দিনটো সুনাম অৰ্জনৰ যোগ। তেওঁলোকে বিভিন্ন উৎসৱত যোগদান কৰি আনন্দ লাভ কৰিব। ভ্ৰমণৰ সুন্দৰ যোগ আৰু ব্যৱসায়ীসকলৰ মানসিক অশান্তি হ'ব পাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বিশেষকৈ বন্ধু বান্ধৱ বা আত্মীয়ৰ সমাগমে তেওঁলোকক আনন্দিত কৰিব আৰু বন্ধুৰ সহায় লাভ কৰিব। আৰ্থিক উন্নতি হ'ব, ব্যৱসায়ত লাভ, শাৰীৰিক অসুস্থতাই তেওঁলোকক ব্যথিত কৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ বুলি পৰিগণিত হৈছে। বিশেষকৈ নিবনুৱাসকলে কৰ্ম নিয়োগৰ সুবিধা পাব আৰু চাকৰিয়াল প্ৰাৰ্থীসকলে আজিৰ দিনটো পদোন্নতিৰ যোগ দেখা যায়। আনহাতে বিদ্যাৰ্থীসকলৰ সুন্দৰ, বিদ্যাৰ্থীসকলৰ শুভ আৰু আজিৰ দিনটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিশেষকৈ মাটি বাৰীৰ বিবাদ নিষ্পত্তি হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ বুলি পৰিগণিত হৈছে। বিশেষকৈ ঘৰলৈ নতুন আলহীৰ সমাগম হ'ব পাৰে, নৱবস্ত্ৰ লাভ হ'ব আৰু বিশেষকৈ লোহাৰ ব্যৱসায়ীসকলে ব্যৱসায়িক উন্নতি লাভ কৰিব, যদিও মানসিক অশান্তিত ভুগিব লাগিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ বুলি পৰিগণিত হৈছে। বিশেষকৈ তেওঁলোকৰ ঘৰুৱা শান্তি লাভ কৰিব, তেওঁলোকে গৃহ শান্তি লাভ কৰিব, পাৰিবাৰিক শান্তি লাভ কৰিব পাৰিব আৰু পুৰণি পাবলগীয়া টকা ঘূৰাই পাব আজিৰ এই দিনটোত। আৰু বিশেষকৈ ব্যৱসায়ীসকলৰ বাবে নতুন ব্যৱসায়ৰ যোগাযোগ ঘটিব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অশুভ বুলি পৰিগণিত হৈছে আৰু আজি তেওঁলোকে পাৰিবাৰিক বিবাদ বা অশান্তি লাভ কৰিব। অলাগতিয়াল কথাত তেওঁলোক বাদ বিবাদত লিপ্ত হ'ব পাৰে, আত্মসন্মান লাঘৱ হ'ব পাৰে আৰু জীৱ জন্তুৰ পৰা তেওঁলোক আজি সাৱধান হৈ থাকিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ বুলি পৰিগণিত হৈছে যে তেওঁলোকে আৰ্থিক সচ্ছলতা লাভ কৰিব পাৰিব। চাকৰিয়াল ব্যক্তিসকলৰ আৰ্থিক সচ্ছলতা লাভ কৰিব আৰু আৰ্থিক সুখবৰে তেওঁলোকৰ মন আনন্দিত কৰি ৰাখিব আৰু পদোন্নতিৰ যোগ। ব্যৱসায়ীসকলৰ বাবে নতুন খবৰ লাভ কৰিব পাৰিব আৰু বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকলে নতুন খবৰ লাভ কৰিব আজিৰ দিনটো। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অশুভ বুলি পৰিণত হৈছে। তেওঁলোকে পৰিকল্পিতভাৱে তেওঁলোকৰ কাম কৰিব নোৱাৰিব আৰু তেওঁলোকৰ আশাভংগ হ'ব পাৰে আৰু বিশেষকৈ প্ৰেমত অশুভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কৰ্ম পৰিৱৰ্তনৰ লগে লগে স্থানৰো পৰিৱৰ্তন ঘটিব পাৰে, যদিও বন্ধু সহায় লাভ কৰিব পাৰিব, কিন্তু অতিপাত খৰচান্ত হ'ব তেওঁলোক। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ বুলি পৰিগণিত হৈছে। বিশেষকৈ সামাজিক দিশৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ সুনাম বৃদ্ধিৰ যোগ আৰু শিল্পীসকলৰ শুভ, যদিও অত্যন্ত খৰচান্ত হ'ব আজিৰ এই দিনটোত। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটোৰ ৰাশিফল এনেধৰণৰ আছিল। আজি গোটেই দিনটো আপোনাৰ সকলোৰে শুভ আৰু মংগলময় হোৱাৰ কামনাৰে শ্ৰী তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰী, ৰত্নগিৰি জ্যোতিষ অধ্যয়ন কেন্দ্ৰ।